কুণ্ডলীত য'ত 2 লিখা থাকিব তাক আমি বিষ লগন বুলি কওঁ। ইয়াৰ মালিক শুক্ৰদেৱ হ'ব। প্ৰথম ঘৰত যদি শুক্ৰদেৱ থাকে তেন্তে এই কুণ্ডলীটোৰ কাৰণে আটাইতকৈ উত্তম হৈ পৰিব। লগতে এটা পঞ্চ মহাপুৰুষ যোগ বনে, যিটো পঞ্চ মহাপুৰুষ যোগক মালব্য পঞ্চ মহাপুৰুষ বুলি কোৱা হয়। এইটো যোগ থাকিলে পুৰুষেই হওক বা মহিলাই হওক দেখাত খুব ধুনীয়া হ'ব। যদি পুৰুষ হয় পত্নীৰ কাৰণে ভাল হ'ল, যদি মহিলা হ'ল তেনেহ'লে পতিৰ কাৰণে ভাল হ'ল। শুক্ৰদেৱ এটা লাক্সাৰিয়াছ লাইফৰ মালিক হয়। সেই সকলোবিলাক গুণ পাব। মাটি, গাড়ী, ভূমি, জমিন, লগতে ছেক্স সম্পৰ্কীয় এই সকলোবিলাকৰ পৰা তেওঁলোকে সদায় লাভ পাব। শুক্ৰদেৱৰ এটাই দৃষ্টি থাকে নিজৰ ঘৰৰ পৰা 7 নম্বৰ ঘৰটোত। 7 নম্বৰ ঘৰত যেতিয়া দৃষ্টি পৰিব তেতিয়া তেওঁৰ দাম্পত্য জীৱন ভাল হ'ব, ডেইলি ৱেজেছৰ কাৰণে ভাল হ'ব, পাৰ্টনাৰশ্বিপসকলৰ কাৰণে ভাল হ'ব, পত্নীৰ লগত খুব ধুনীয়া মধুৰ মিলন, স্বামীৰ লগত